তেজপুৰৰ কলিয়াভোমোৰা দলঙৰ সমীপত দুৰ্ঘটনা ট্ৰাক আৰু কিয়া বাহনৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। এই দুৰ্ঘটনাত আহত হয় মাতৃপুত্ৰ। আহত দুয়োজনকে তেজপুৰ মিছন হস্পিটেলত ভৰ্তি কৰা হৈছে। আমি দৃশ্য দেখুৱাইছো আপোনালোকক এক ভয়ংকৰ দুৰ্ঘটনা। পুনৰবাৰ জনাব বিচাৰিছো তেজপুৰৰ কলিয়াভোমোৰা দলঙৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু ট্ৰাক আৰু কিয়া বাহনৰ মাজত দুৰ্ঘটনা সংঘটিত হয় আৰু আমি কিয়া বাহনখনৰ আপোনালোকক কিছু দৃশ্য দেখুৱাইছো। আগফালটো সম্পূৰ্ণৰূপে এইদৰে চুচুৰমুৱা হৈ গৈছে। দুৰ্ঘটনাত আহত হৈছে মাতৃপুত্ৰ। আহত দুয়োগৰাকীকে তেজপুৰ মিছন হস্পিটেলত ভৰ্তি কৰোৱা হয়। আমি দৃশ্য দেখুৱাইছো আপোনালোকক। দুৰ্ঘটনাগ্ৰস্ত এই বাহনখনৰ দৃশ্য দেখুৱাইছো আপোনালোকক। সম্পূৰ্ণৰূপে ভাঙি গৈছে আগফাল। কলিয়াভোমোৰা দলঙৰ সমীপত দুৰ্ঘটনা সংঘটিত হৈছে। ট্ৰাক আৰু কিয়া বাহনৰ মাজত সংঘৰ্ষ। দুৰ্ঘটনাত আহত হৈছে মাতৃ আৰু পুত্ৰ। আহত দুয়োগৰাকীকে তেজপুৰ মিছন হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।